Hello guys, welcome to my YouTube channel. আজি এটা নতুন ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ যিটো ইনফৰমেশ্যন ভিডিঅ' হয়তো বহুতে নাজানিব পাৰে গতিকে লৈ যিসকলে 2020-21 যিসকল ষ্টুডেণ্টে NSP স্কলাৰশ্বিপত ৰিনিউৱেল কৰিছিলে তেওঁলোকৰ অসমৰ বহুতো ষ্টুডেণ্টৰ ৰিনিউৱেল কৰাৰ পিছত তেওঁলোকৰ আজিলৈকে ষ্টেট নোডেল অফিচাৰ আজিলৈকে আণ্ডাৰ প্ৰচেছ এপ্লিকেশ্যন আণ্ডাৰ প্ৰচেছ ফৰ ভেৰিফিকেশ্যন উইথ ষ্টেট নোডেল অফিচাৰ এনেকুৱা দেখুৱাই আছে। গতিকে লৈ তেওঁলোকৰ কলেজ ভেৰিফাই হৈ গৈছে সম্পূৰ্ণ, কিন্তু আজিলৈকে ষ্টেট ব'ৰ্ড অফিচাৰ আজিলৈকে ভেৰিফাইড হোৱা নাই। গতিকে লৈ এই প্ৰব্লেমটো বহুতে ফেচ কৰি আছে। গতিকে লৈ সেইকাৰণে মই আপোনালোকক আজি ইনফৰমেশ্যন ভিডিঅ'টো আপোনালোকক আগত জনাব পাৰে সুখী হ'ম যে কিয়নো আপোনালোকেও এই কামটো কৰিব পাৰে। নিশ্চয় মই ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকক বুজাই দিম আপোনালোকে কেনেকৈ ধৰণে কৰিব লাগে, আৰু তাৰপিছত আপোনালোকৰ হয়তো যদি আপোনালোকে মেইল কৰে আপোনালোকক কেনেদৰে মেইল কৰিব লাগে, কি কথা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিজন ষ্টেট নোডেল অফিচাৰ আছে তেওঁক আপোনালোকে মেইল কৰিব পাৰে। আৰু মেইল কৰাৰ পিছত আপোনালোকৰ যদি মেইলটো আপোনালোকে চায় আৰু তেওঁলোকে যদি আপোনালোকৰ মেইলটো চোৱাৰ পিছত আপোনালোকৰ ষ্টেট নোডেল অফিচাৰে ভেৰিফাই কৰি দিব পাৰে হয়তো। কাৰণ এইটো সম্পূৰ্ণভাৱে মই কৈ দিব নোৱাৰোঁ, কিয় আমাৰ অসমৰ ক্ষেত্ৰত ক'ব গ'লে অসমৰ যিকোনো কাম হয় বহুতো পলম হয়। বাহিৰত ক'ব গ'লে বেলেগ কথা হয়, কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত বহুত পলম হয়। গতিকে লৈ আমাৰ অসমৰ হয়তো বহুত ষ্টেট নোডেল অফিচাৰ যিসকল ডিষ্ট্ৰিক্টত যোনখন ডিষ্ট্ৰিক্টত যাৰ যেনেকৈ ষ্টেট নোডেল অফিচাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত ক'ব নাযাওঁ, কিন্তু আমাৰ ধেমাজিৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ ধেমাজিৰ ক্ষেত্ৰত বহুত পলম। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ এই কাৰণে যে আমাৰ ষ্টুডেণ্টখিনি কিয় এনেদৰে প্ৰব্লেমত ফচিবলগীয়া হয়। কিয় কাৰণটো হৈছে আমাৰ অসমৰ এইবছৰ বুলি ক'ব গ'লে কৰোণা মহামাৰীৰ ক্ষেত্ৰত আমাৰ হয়তো ভেৰিফিকেশ্যন নহ'ব পাৰে, কিন্তু বহুতো ষ্টুডেণ্টৰ ভেৰিফিকেশ্যন হ'ল, কিন্তু ৰিনিউৱেল কৰা ষ্টুডেণ্টখিনি কিয় নহ'ল তাৰ কাৰণে মই প্ৰশ্ন কৰিছোঁ। গতিকে লৈ সেইটো আমি ছল্ভ কৰিবলৈও এটা অপশ্যন আছে, যিটো অপশ্যনৰ দ্বাৰা মই মেইল কৰি থৈছোঁ, কিন্তু আজিলৈকে মোৰ মেইল কৰা 3-4 দিন হৈ গ'ল, আজিলৈকে মেইল কৰা কোনো এটা ৰিপ্লাই নাই। গতিকে লৈ এই প্ৰব্লেমখিনি আপোনালোকৰ ফেচ হৈছে। যিহেতু যদি আপোনালোকৰ ফেচ হৈছে তেন্তে কমেণ্ট কৰি জনাওক মোক, আৰু মই কৈছোঁ আপোনালোকে কেনেদৰে মেইল কৰিব লাগে কি কথা মই সম্পূৰ্ণ ভিডিঅ'টোত জনাই দিম। আপোনালোকে মেইল কৰিব, মেইল কৰাৰ পিছত আপোনালোকৰ কেনেধৰণৰ পদক্ষেপ লয় তেওঁলোকৰ ওপৰত অৱগত কৰা উচিত। যিহেতু আমি ষ্টুডেণ্টখিনিয়ে আমি ইবছৰ পাইছিলোঁ, এইবছৰ কিয় ইমান পলম কৰি এতিয়ালৈকে আমাৰ ষ্টেট লেভেলত এতিয়ালৈকে কিয় ভেৰিফাই হোৱা নাই। গতিকে লৈ এইখিনি ফেচ যিসকলৰ হৈ আছে বাকী প্ৰচেছখিনি চব ক্লিয়াৰ আছে। আমাৰ অকল ষ্টেট লেভেলৰ যেতিয়া আমাৰ ষ্টেট নোডেল অফিচাৰ যেতিয়া ভেৰিফাই কৰি দিব আমি এতিয়ালৈকে বৰ্তমান পইচাটো পোৱা হ'ল। গতিকে লৈ এইটোৱে আছিল ভিডিঅ', আৰু মেইলটো কেনেকৈ কৰিব কি কথা মই সম্পূৰ্ণ ভিডিঅ'টোত জনাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বাকী প্ৰচেছখিনি। আপোনালোকে প্ৰথম আপোনালোকৰ মোবাইলৰ কনভাৰ্জত যাব। কনভাৰ্জত যোৱাৰ পিছত আপোনালোকৰ ওপৰত চাৰ্চ কৰিব NSP বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। প্ৰথমৰ লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হ'ব। পেজটোত অ'পেন হোৱাৰ পিছত আপোনালোকৰ ইয়াত ছাৰ্ভিচ বুলি এটা অপশ্যন ওলাব, সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ ডিটেইলছ লিষ্ট ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। তাৰপিছত এনেকুৱা এটা পেজ হ'ব, আপোনালোকে ইয়াত ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ এই কেপচা কোডটো বহাই দিব। আপোনালোকে কেপচা কোডটো মই বহাই ৰখাইছোঁ, আপোনালোকক কেপচা কোডটো বহাই দিব। কেপচা কোডটো বহাই আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এখন পেজ অ'পেন হৈ যাব। আপোনালোকৰ প্ৰত্যেকখন নিজৰ ডিষ্ট্ৰিক্টত এনেকৈ ওলাই যাব। মই ইয়াত দেখা পাইছে এতিয়া মই এইটো ধেমাজিত টাইপিং কৰিছিলোঁ। ধেমাজিত আপোনালোকৰ সম্পূৰ্ণ এইখিনি দেখা পাইছে। ইয়াত আপোনালোকৰ বিভাগত আপোনালোকে যোনটো স্কলাৰশ্বিপ এপ্লাই কৰিছিলে, পষ্ট মেট্ৰিক হওক আপোনালোকে বাকী যিকোনো স্কলাৰশ্বিপ যোনটো হেৰিয়ত কৰিছিলে সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা তেওঁলোকৰ ইমেইল আইডিটো ইয়াৰ পৰা আপোনালোকে কপি কৰিব পাৰে। ইয়াৰ পৰা মই এইটো কপি কৰি ৰখাইছোঁ। এইটো কপি কৰি পিনি আপোনালোকে মেইলত যাব, মেইল কৰিব পাৰে তেওঁলোকক। আপোনালোকৰ এপ্লিকেশ্যন আইডিটো দিব, আপোনালোকৰ ফোন নম্বৰটো দিব, আৰু নামটো দিব, আৰু আপোনালোকৰ কোনটো প্ৰচেছলৈকে আপোনালোকৰ ভেৰিফাই হোৱা নাই সম্পূৰ্ণ আপোনালোকে মেইলটোত লিখি তেওঁলোকলৈ
ছাবমিট কৰি দিব পাৰে গতিকে এইটোৱে আছিল এটা চমুকৈ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটি বেল আইকনটো প্ৰেছ কৰক কিয়নো আগলৈ এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আৰু এটা কথা লগতে জনাই থওঁ আপোনালোকৰ যিসকলে যিটো প্ৰব্লেম পাই আছে সেইটো মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কিয়নো আগলৈ মই আপোনালোকৰ আগত আপোনালোকে যদি কমেণ্ট কৰি এটা লাইক কৰি দিয়ে তেন্তে মই আগলৈ এনেকৈ আপোনালোকৰ কাৰণে ভিডিঅ'সমূহ বনাই যাব পাৰিম গতিকে এয়া আছিল ভিডিঅ' চমুকৈ ধন্যবাদ জয় অসম